চাওক আমাৰ সন্মানীয় বিধায়ক শিলাদিত্যদেৱে বিধায়ক হোৱাৰ পিছৰ পৰাই অসমত ৰাজনৈতিকভাৱেই হওক সামাজিক ক্ষেত্ৰখনৰ কথাই হওক বা ধৰ্মীয়ভাৱেই হওক বা জাতিগত কথাই হওক বিভিন্ন সময়ত তেওঁ বিতৰ্কিত মন্তব্যবোৰ কৰি আহিছে। মই আজি পৰ্যন্ত শিলাদিত্যদেৱৰ এনেকুৱা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে কোনো কথা কোৱা নাছিলোঁ। কাৰণ এইকাৰণে কোৱা নাছিলোঁ যে এটা কথাই দেখিব পাৰিছোঁ, এই ব্যক্তিজন যেতিয়াৰ পৰা বিধায়ক হৈ অসম বিধানসভাত প্ৰতিনিধিত্ব কৰি আছে এটা বিধানসভা সমষ্টিত, অসমৰ ৰাইজৰ হকে যেতিয়া বিধানসভাত তেওঁলোকে কাম কৰাৰ কথা শ্লোগানেৰে যেতিয়া বিধায়ক হৈ আহিছে, তাৰপিছত তেওঁৰ যিবিলাক কথা কাৰ্যকলাপ, সেই কথা কাৰ্যকলাপত এটা কথাই দেখায় যে তেওঁ যেন ভাৰতবৰ্ষৰ এজন নাগৰিক নহয়। ভাৰতবৰ্ষৰ নাগৰিক হ'বলৈ হ'লে প্ৰথমে আমি ধৰ্ম নিৰপেক্ষতাত বিশ্বাস কৰিব লাগিব। আমি মন্দিৰ মছজিদ হিন্দু মুছলমান জৈন খ্ৰীষ্টান সকলোৰে প্ৰতি আমাৰ তেওঁলোকৰ ভাৱে সমভাৱ এটা থাকিব লাগিব, সকলোৰে প্ৰতি দৰদ থাকিব লাগিব। সেয়ে হৈছে জনপ্ৰতিনিধি। জনপ্ৰতিনিধি এজন হৈ কোনোবা এটা ধৰ্মৰ বিৰুদ্ধে মাত মাতাটো কেতিয়াও জনপ্ৰতিনিধিৰ ধৰ্মত নপৰে। আৰু শেষত শিলাদিত্যদেৱৰ কথা এটা কথাই কম যে আমি এই পবিত্ৰ অসমত, শংকৰ আজানৰ এই পবিত্ৰ বৰ অসমত শিলাদিত্যদেৱৰ নিচিনা এজন ব্যক্তি অসমবাসীৰ কাৰণে এটা কলংক, শিলাদিত্যৰ নিচিনা এজন ব্যক্তি আমাৰ কাৰণে এটা পাপৰ বোজা, আৰু অসম মাতৃৰ এজন কলংকিত সন্তান হিচাপে তেওঁক মই আখ্যা দিব বিচাৰোঁ।